নমস্কাৰ ৰিভিষ্টাৰ আছামৰ সমূহ দৰ্শকক মই নতুন বছৰৰ শুভকামনা যাচিছোঁ। আজি 2023 চনৰ প্ৰথম দিন। এই প্ৰথম দিনত মই সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আহি থকা দিনকেইটাত সকলোৰে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। আৰু 2023 চনৰ আজি প্ৰথম দিন, সেইকাৰণে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ'ক লাইক কমেণ্ট কৰে আৰু ছাবস্ক্ৰাইব কৰিছে, যিসকলে ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ'বোৰ চাই, সেই সকলো বন্ধু বান্ধৱী সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, ওলগ জনাইছোঁ। আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে আৰু ছাপোৰ্ট কৰিব আহি থকা দিনকেইটাত, যাতে মই আকৌ নতুন ভিডিঅ' দিব পাৰোঁ। যোৱা কেইদিন বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাই, আৰু কিবা এটা প্ৰব্লেম প্ৰব্লেমৰ কাৰণে ভিডিঅ' দিয়া নাই। আগন্তুক দিনত মই আৰু নতুন কিছুমান ভিডিঅ' দিম বা কণ্টেণ্ট আনিম। নতুন পৰিকল্পনা কৰিছোঁ, যাতে আপোনালোকৰ সহযোগ লাগিব। আপোনালোকৰ সহযোগ অবিহনে সম্ভৱ নহয়। সেইকাৰণে মোক উৎসাহ যোগাওক আৰু আশীৰ্বাদ জনাওক, যাতে মই আৰু ভাল হ'ব পাৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ ভিডিঅ'বোৰ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।